ছোৱালীকেইজনী মাক বাপেক নথকা বজাত হোৱাই থোৱা অৱস্থাত কামত আছিলে। তাৰ পৰা আনি তেওঁৰ ৰুমৰ ভিতৰত। যোৰহাটত এটা অনা অসমীয়া লম্পটৰ জঘন্য কাণ্ড। 5 মহীয়া দেৱশিশুৰ লগত সংঘটিত কৰিলে অপকৰ্ম। যোৰহাটত সংঘটিত হ'ল এক ভয়ংকৰ জঘন্য কাণ্ড। ভাড়াঘৰত থকা এটা বহিৰাগত লম্পটে কাষতেই থকা ভাড়াঘৰৰ এটি 5 মহীয়া দেৱশিশু আৰু কণমানি বায়েকক কোঠাৰ ভিতৰত ভৰাই অপকৰ্ম কৰে। আৰু এই কথা জানিব পাৰি মাতৃয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজে লম্পটক কৰায়ত্ব কৰি উত্তম মধ্যম সোধাই আৰু আৰক্ষীক গতাই দিয়ে। প্ৰকৃততে কি হৈছিল দুই দেৱশিশুৰ লগত, শুনক মাতৃৰ শিহৰণকাৰী ভাষ্য। মই ৰাতিপুৱা গৈ হোটেলত কাম কৰিছিলো, আহিলে মানে ভাত দিবলৈ আহিছিলো। আহি ভাত দি থৈ গৈছো। মোৰ ছমহীয়া ছোৱালী এজনী আছে, সম্পূৰ্ণ ছমাহ হোৱাই নাই, 6 তাৰিখে হবহে। ছোৱালীজনীক মই জ্বৰ হোৱা দেখি মানে অকমান সোনকালে আহি ভাত দি থৈ মই গৈছোগে কামলে। তাৰপিছত আহি দেখিছো ছোৱালীজনী বায়েকে ফোন কৰিছে, মোক মা আহাচোন, কিবা এটা হৈছে। মই লৰালৈকে আহিছো, মালিকক সুধি আহিলে বায়েকে কৈছে মা সৰু ভণ্টিক লৈ গৈ ৰুমত সোমোৱাইছিলে, ছোৱালীজনী কেটকেটকে দুবাৰ দিবা কান্দিলত। মই লৈ আহিলো। তাৰপৰা মাজু ভণ্টিক বিস্কুট দি লৈ গ'ল ভিতৰলে। লৈ গৈ পেলাই ভিতৰত বোলে আকৌ দৰ্জা চৰ্জা মাৰি লৈ পেলাই তেওঁ মানে কিবা কিবি কৰিছে চাগে। ছোৱালীজনী কান্দিছে। মানুহজন বিয়াৰী মানুহ কৰ নাজানো মই। ভাড়াত থাকে ন, ময়ো ভাড়া থাকো, তেওঁ ভাড়া থাকে। কিমান বয়সৰ মানুহজন? তেওঁতো 55 বছৰ হ'ব। এই ঘটনাত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। আৰু ভাড়াঘৰত থাকি এটা বহিৰাগত লম্পটে সংঘটিত কৰা এই জঘন্য কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দি কঠোৰ শাস্তি বিহিবলৈ আৰক্ষীক দাবী জনাইছে। স্থানীয় ব্যক্তি হিচাপে ক'বলগীয়া এইখিনি আছে যে অসমত এনেকুৱা এটা পৰিস্থিতি হৈ আছে, সকলোখিনিয়ে দেখিছে। তেনেকুৱা এটা অৱস্থাত ইমান নাবালক দুজনীকে সৰু ছোৱালী ৰুমত শুৱাই থোৱা অৱস্থাত এই মানুহজনে কি কৰিছে, মেডিকেলত চাকৰি কৰে, কিবা ইয়াতে ভাড়াঘৰত থাকে বুলি গম পাইছো। তেওঁলোকৰ ছোৱালীকেইজনী মাক বাপেক নথকা বজাত হোৱাই থোৱা অৱস্থাত কামত আছিলে। তাৰ পৰা আনি তেওঁ ৰুমৰ ভিতৰত সোমোৱাই লৈছে। সোমোৱাই লৈ পেলাই তেওঁ সম্পূৰ্ণ উলংঘন হিচাপত তেওঁলোকৰ লগত এই বাচ্চা ছোৱালীকেইজনীৰ লগত শুই আছিলে। তেতিয়া বায়েকে আহি দেখি হুলস্থুল কৰিলতে ওচৰৰ ৰাইজে আহি পেলাই উত্তৰ মাধ্যম সদায় বান্ধি মেলি থোৱা হ'ল। কিন্তু প্ৰশাসন আহি লৈ গৈছে। বা প্ৰশাসনক আমি বাৰম্বাৰ ৰাইজে অনুৰোধ কৰিছো, ওচৰৰ ৰাইজে, কমলাবৰীয়া গাঁৱৰ ৰাইজে, যে এনেকুৱা এজন মানুহক এনেকুৱা এটা শাস্তি দিব লাগে যাতে তেওঁ শাস্তিটো দেখি আকৌ বেলেগ এজন মানুহে যাতে এনেকুৱা এটা কাম কৰিবলৈ আগবাঢ়ি যাবলৈ সাহস নকৰে। মানুহজনৰ নামটো অশোক কিবা বুলি ক'লে, চুইপাৰ অশোক বাল্মীকি। আৰু গতিকে অনুৰোধ কৰিছো যোৰহাটবাসী আমাৰ ৰাইজক, SP ছাৰকো কৈছো বা মুখ্যমন্ত্ৰী ছাৰকো কৈছো, এনেকুৱা এটা পৰিস্থিতি মানুহক জিন্দা ৰাখিলেও তাহাঁতক এনেকুৱা এটা টাইপৰ ৰাখিব লাগে যে তাহাঁতি জিন্দা থাকিও মৰি সদায় অনুভৱ কৰে যে মই বেয়া কাম কৰাৰ কাৰণে আজি মোৰ এই অৱস্থা। সেইটো ভাড়াঘৰত থকা ব্যক্তি হয়। দুগৰাকী ছোৱালী, এগৰাকী আপোনাৰ 6 মাহ হৈছে, এগৰাকী 4.5 বছৰ নে 5 বছৰ হৈছে। তেনেকুৱা এটা ঘৃণনীয় কাৰ্য যে মানুহজনৰ জীয়াই থকা অধিকাৰী পৃথিৱীত আছে জানো? আপোনালোকক সুধিছো, কওকচোন ওলটাই মই। গতিকে প্ৰশাসনক অনুৰোধ কৰিছো যোৰহাটবাসীৰ ফালৰ পৰা এনেকুৱা এটা শাস্তি দিয়ক, যিটো শাস্তি যাতে নৱপ্ৰজন্মৰ মাজতো তেনেকুৱা এজনে কোনোবা আগবাঢ়ি যাবলৈ যাতে সাহস নকৰে, বুঢ়া মানুহে সাহস নকৰে, যাতে কোনেও সাহস কৰিব নোৱাৰে। ব্যক্তিজনৰ বয়স আপোনাৰ 60 বা 62 বছৰ তেনেকুৱাই হ'ব। ব্যুৰো ৰিপৰ্ট UNA। মই ৰাতিপুৱা গৈ হোটেলত কাম কৰিছিলো, আহিলে মানে ভাত দিবলৈ আহিছিলো। আহি ভাত দি থৈ গৈছো। মোৰ ছমহীয়া ছোৱালী এজনী আছে, সম্পূৰ্ণ ছমাহ হোৱাই নাই, 6 তাৰিখে হবহে। ছোৱালীজনীক মই জ্বৰ হোৱা দেখি মানে অকমান সোনকালে আহি ভাত দি থৈ মই গৈছোগে কামলে। তাৰপিছত আহি দেখিছো ছোৱালীজনী বায়েকে ফোন কৰিছে, মোক মা আহাচোন, কিবা এটা হৈছে। মই লৰালৈকে আহিছো, মালিকক সুধি আহিলে বায়েকে কৈছে মা সৰু ভণ্টিক লৈ গৈ ৰুমত সোমোৱাইছিলে, ছোৱালীজনী কেটকেটকে দুবাৰ দিবা কান্দিলত। মই লৈ আহিলো। তাৰপৰা মাজু ভণ্টিক বিস্কুট দি লৈ গ'ল ভিতৰলে। লৈ গৈ পেলাই ভিতৰত বোলে আকৌ দৰ্জা চৰ্জা মাৰি লৈ পেলাই তেওঁ মানে কিবা কিবি কৰিছে চাগে। ছোৱালীজনী কান্দিছে। মানুহজন বিয়াৰী মানুহ কৰ নাজানো মই। ভাড়াত থাকে ন, ময়ো ভাড়া থাকো, তেওঁ ভাড়া থাকে। তেওঁতো 55 বছৰ হ'ব।